সবে বরত রাতি যিসকল ব্যক্তি আল্লাহ পাক রব্বুল আলামিনৰ ইবাদত বন্দেগী কৰিব, আল্লাহৰ উপাসনা কৰিব, আল্লাহ পাক ৰব্বুল আলামিনৰ খাস ৰহমত আৰু অনুগ্ৰহৰ দ্বাৰাই আল্লাহ পাক ৰব্বুল আলামিনে তেওঁলোকৰ শৰীৰক জাহান্নামৰ জুৰ পৰাই হাৰাম কৰি দিব। অর্থাৎ জাহান্নামৰ জুয়ে আপোনাক মোক পুৰিবলৈ নোৱাৰিব। এদিনাখন ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম আল্লাহ পাক রব্বুল আলামিনক সুধিছিল, আয় আল্লাহ, এই সময়ত মোৰ নিচিনা আৰু কোনোবা বুজুৰ্গ আছে নেকি? আল্লাহ পাক রব্বুল আলামিনে ক'লে, নিশ্চয় আছে। তুমি সন্মুখৰ পিনে অলপমান গৈ চোৱা। ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম আগৰ পিনে যাবলৈ ধৰিলে। যায় আছে। ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম এটা প্ৰকাণ্ড ডাঙৰ পাথৰ দেখিলে। পাথৰৰ সন্মুখত ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম ৰৈ গ'ল, খাৰা হৈ গ'ল। গায়বীৰ পৰা আৱাজ আহি গ'ল, ক'বলৈ ধৰিল, ঈসা, তোমাৰ হাতত যিডাল লাঠি আছে, এইডাল লাঠিৰে পাথৰটো তুমি আঘাত কৰি দিয়া। কোব মাৰি দিয়াৰ লগে লগে পাথৰটো দুই ফাল হৈ গ'ল। পাথৰৰ ভিতৰত এজন বৃদ্ধ মানুহ হাতত তসবিহ লৈ আল্লাহ 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 জিকিৰ কৰি আছে। এইজন বৃদ্ধ মানুহৰ সন্মুখত এটা আনাৰ ফল আছে। ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম সুধিলে, ও আল্লাহৰ বুজুৰ্গী, ও মান্যবৰ, আপোনাৰ সন্মুখত যিটো আনাৰ ফল আছে, এইটো ফল ক'ৰ পৰা আহিছে? সেইজন বৃদ্ধ মানুহে ক'লে, ও ঈসা, এইটো ফল আল্লাহ পাক ৰব্বুল আলামিনে মোৰ মাৰ দোৱাৰ বৰকাতত জান্নাতৰ পৰাই প্ৰত্যেক দিনাই এটা এটা জান্নাতৰ পৰাই ফল পঠাই থাকে। ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম ক'লে, ও আল্লাহৰ বুজুৰ্গী, অমান্যবৰ, আপুনি ইয়াত কিমান দিন ধৰি আল্লাহৰ ইবাদত কৰি আছে? বৃদ্ধ মানুহজনে ক'লে, ও ঈসা, আজিৰ পৰাই মই প্ৰায় 400 বছৰ ধৰি আল্লাহৰ ইবাদত বন্দেগী কৰি আছো। লগে লগে ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম জমিনৰ বুকুত সিজদাত পৰিল। কান্দি কান্দি আল্লাহ পাক ৰব্বুল আলামিনক ক'বলৈ ধৰিলে, আয় আল্লাহ, মই জানিলো, বুজিলো, আয় আল্লাহ, মই সঁচাই আপোনাৰ অপৰাধী হয়। ও আল্লাহ, মই জানিলো, বুজিলো, এই মানুহজন সকলোতকৈ সন্মানী আৰু বুজুৰ্গ হয়। আল্লাহ পাক ৰব্বুল আলামিনে ক'লে, ও ঈসা, তুমি মনত ৰাখা, শেষ জামানাৰ নবীৰ উম্মত সকলৰ মাজত যিসকল ব্যক্তিয়ে সবে বৰত পাব আৰু এই সবে বৰতৰ ৰাতি ইবাদত বন্দেগী কৰিব আৰু সেইদিনা ৰজা ৰাখিব, সেই বৃদ্ধ মানুহজনতকৈ 400 বছৰ ইবাদত বন্দেগী কৰি এইজন ব্যক্তিয়ে মোৰ ফালৰ পৰাই যিমানখিনি ইজ্জত সন্মান বুজুৰ্গী দান কৰিছো, তাতকৈ বেছি মই নেকি, তাতকৈ বেছি ইজ্জত সন্মান, তাতকৈ বেছি বুজুৰ্গী দান কৰিম যিসকল আখিৰি নবীৰ উম্মতে সবে বৰত ৰাতি ইবাদত বন্দেগী কৰিব আৰু সেইদিনা ৰজা ৰাখিব। সেইসকল ব্যক্তিক সেইজন বৃদ্ধ মানুহতকৈ বেছি নেকি ও সওয়াব দান কৰিম।
ঈসা নবী আলাইহিস সালাতু ওয়াস সালাম আল্লাহ পাক রব্বুল আলামিন কাকো কান্দি কান্দি কবরই ধরিলে আয় আল্লাহ হেইজন নবীর উম্মত মক বনাই দিও। যদি আল্লাহ আপনি মোক হেইজন নবীর উম্মত বনাই দিয়ে তেতিয়া হলে মই বহুত ভাগ্যবান হলো হয়। মোর ভাই সকল মোর বন্ধু সকল নবী এই বিচাৰিছে আপোনাৰ মোর নিচিনাই উম্মত হওয়ার কারণে আজি আপনার মোর ওচৰত সবে বরত আহি আছে এই দিনা রাতি যাতে আপনি মই আল্লাহর ইবাদত বন্দেগী করু। মোর ভাই সকল মোর বন্ধু সকল মোর মা ভনী সকল সবে বরতৰ নামাজ কেনেকে পঢ়িব লাগিব, নিয়াত কেনেকে কৰিব লাগিব, তসবিহ কোনটো তসবিহ কৰিব লাগিব, রোজা এটা রাখিব লাগিব নে দুটা রোজা রাখিব লাগিব, ইনশাআল্লাহ এইখিনির ফজিলত 2 দিন পিছত ইনশাআল্লাহ আপোনালোকৰ সন্মুখত দাঙি ধৰিম। যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ইনশাআল্লাহ আজিজ সওয়াবৰ অংশীদার হক।